নমস্কাৰ। আজি পুনৰ এটা পচলা আৰু মুৰ্গী মাংসৰে বনোৱা এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই এটুকুৰা পচলা লৈছোঁ। পচলাটো ভালকৈ ধুই মই তাক মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি এতিয়া পচলাখিনি অকণমান মই নিমখ সানি যদি লওঁ, পচলাটো বনাবলৈ কাৰণে অলপ ভাল হয়। হাতেৰে এইদৰে মোহাৰি ল'বও পাৰে, নাইবা গিলাচ থাকিলে ঘৰত গ্লাছৰ সহায়তো আপোনালোকে এই ধৰণে মিহি কৰি ল'ব পাৰে। আৰু লৈছোঁ মই আধা কেজিমান মুৰ্গীৰ মাংস। এইখিনিত মই আগতীয়াকৈ জোখমতে নিমখ দিছোঁ। ঠিক সেইদৰে মই ইয়াত অলপমান হালধিও দিম। আপোনালোকে নিজৰ জোখমতে আৰু সোৱাদমতে নিমখ আৰু হালধি ব্যৱহাৰ কৰিব। ইয়াত মই 1 চামুচ জলকীয়া, ৰঙা জলকীয়া গুড়িও এড কৰিছোঁ। আপোনালোকে জ্বলাটো নিজৰ ইচ্ছামতে দি ল'ব। অকণমান জালুকৰ গুড়ি লৈছোঁ। 1 চামুচ মই জিৰা ব্যৱহাৰ কৰিছোঁ, জিৰা পাউডাৰ। আৰু 2 চামুচ মই মিঠাতেল ইয়াত এড কৰিছোঁ। এতিয়া গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ দিয়াৰ পিছত মই মাংসখিনি অকণমান ভালদৰে সানি লৈছোঁ। আৰু এইখিনিত মই 10 মিনিটৰ কাৰণে ঢাকোন এটা দি ৰাখি থ'ম। আনফালে মই অলপমান নহৰু লৈছোঁ। মই এটা নহৰু ইয়াত ব্যৱহাৰ কৰিছোঁ। ইয়াত দেখা পাইছে আপোনালোকে। জলকীয়া লৈছোঁ মই, আদা আৰু 2টা পিঁয়াজ, এইখিনি মই মিক্সাৰ জাৰত দি ল'ম। আৰু এটা পিঁয়াজ মই কাটি ল'ম ইয়াত পেষ্ট কৰিবৰ কাৰণে। এতিয়া মই এটা আলু লৈছোঁ আৰু এটা পিঁয়াজ, দুয়োটাই মই ভালদৰে কাটি লৈছোঁ এই ধৰণে। পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া মই এখন পেনত 2 চামুচ তেল দিম, মিঠাতেল। আৰু ইয়াত মই পচলাখিনি এড কৰি দিম। ইয়াতে অলপমান মই হালধি গুড়া দিম।
গোটেইখিনি ভালদৰে লৰাই লৈ মই এটা ঢাকোন দিম 3 মিনিটৰ কাৰণে। আৰু 3 মিনিটৰ পিছত এইখিনি মই উঠাই ৰাখিম বেলেগ এটা বাচনত। নতে মই 3 চামুচ মিঠাতেল পুনৰ এড কৰিলোঁ। তেলখিনি গৰম হ'বলৈ দি মই কাটি থোৱা পিঁয়াজখিনি ইয়াত এড কৰি দিম আৰু এইখিনিৰ লগতেই মই আগতে ৰেডি কৰি ৰখা যিখিনি মই পিচি ৰাখিছিলোঁ আদা নহৰুৰ পেষ্টখিনি মই সেইখিনিও ইয়াত এড কৰিম। অলপমান ৰঙা হোৱালৈকে এইখিনি ভাজি ল'ম আৰু তাৰপিছত মই ইয়াত আগতে মেৰিনেট কৰি ৰখা মাংসখিনি ইয়াত দি দিম। কাটি থোৱা আলুখিনিও মই এড কৰিম ইয়াতে আৰু গোটেইখিনি মই ভালদৰে এবাৰ লৰাই ল'ম। আৰু মিডিয়াম ফ্লেমত মই এইখিনি 3 মিনিটৰ কাৰণে ভাজিম আৰু এটা 3 মিনিটৰ কাৰণে মই কভাৰ কৰি ৰাখিম। তাৰ পিছত মই ঢাকোনখন আঁতৰাই ল'ম আৰু এইখিনি পুনৰ অলপমান হাতাৰে লৰাই ল'ম। কিছু সময় ভজাৰ পিছত মই ইয়াক আকৌ ঢাকোন দি দিম অলপ সময়ৰ কাৰণে। অলপ সময়ৰ পিছত ইয়াত দেখি পাইছে মাংসখিনি ফ্ৰাই হৈছে। অলপ মই হাতেৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত আধা ভাজা কৰি ৰখা পচলাখিনি এড কৰি দিম আৰু ভালদৰে মিলাই দিম। পাঁচ মিনিট ভজাৰ পিছত এইখিনি মাংসৰ লগত মিহলি হৈ গৈছে।
মাংস আৰু পচলা দুয়োটাই সিজিছে। এতিয়া ইয়াত আমি এগিলাচ গৰম পানী এড কৰি দিম। গৰম পানীটো অপচনেল হয় বাৰু, আপোনালোকে পানী দি খাব নিবিচাৰিলে নিদিবও পাৰে। এতিয়া এইখিনিক মই হাই ফ্লেমত ৰাখি এখন ঢাকোনেৰে ঢাকি অলপ সময় উতলিবলৈ দিম। এতিয়া উতল অহাৰ পিছত ঢাকোন খুলি দেখিছোঁ মাংসখিনি হৈ গৈছে। পানীটো অকণমান শুহিবলৈ দি মই ইয়াত অকণমান গৰম মছলা এড কৰি দিছোঁ একদম শেষত, আৰু মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই কেৰাহীৰ পৰা এইখিনি এটা বাউললৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। এয়া আমাৰ পচলাৰে বনোৱা মুৰ্গী মাংস ৰেডি হৈ গৈছে। এইখিনি আমি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিম। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন। আৰু এনেকুৱা ভিডিঅ'বোৰ যদি আপোনালোকে আগলৈ চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটোত থকা ছাবস্ক্ৰাইব বাটনটো এবাৰ ক্লিক কৰি দিব। ধন্যবাদ।